নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে পলমকৈ হ'লেও বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা জনাইছোঁ। আৰু এয়া গৰু বিহুৰ দিনাখন গৰুক নোৱাবৰ কাৰণে মাহ হালধি চাটবাৰি এইবোৰ ধুনীয়াকৈ যোগাৰ কৰি লোৱা হ'ল। তাৰপিছতে এয়া গৈ পেলাই মাৰ সৈতে গৰুক তেল আৰু মাহ ঘঁহিলোঁ আৰু এইখিনি হৈছে গৰুক নোৱাবৰ কাৰণে হালধি পিহি অনা বাল্টিঙত পূৰা পানী চানী তেল দি লোৱা হৈছে। আৰু ইফালে মায়ে গৰুকেইটাক তেল আৰু মাহ দিছে, মানে গৰুৰ মূৰত তেল মাহ দিছে। আৰু এইফালে পিতায়ে গৰু খীৰাই আছে আৰু এয়া হৈছে আমাৰ গোটেই গৰুকেইটা। ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোককো আমাৰ গৰুকেইটা। আৰু এইফালে গৰুক এতিয়া হালধি দি গা ধুওৱা হৈছে, মানে মায়ে ধুৱাই আছিলোঁ, কিন্তু গৰুজনী অলপমান অশান্তি কৰাৰ কাৰণে পিতাই আহিছে। মই তেতিয়াই ভিডিঅ' অকণমান কৰি ল'লোঁ আৰু এইফালে ধুনীয়াকৈ গৰুক মানে হালধি ঘঁহি পেলাই পানী দি গা ধুৱাই দিয়া হ'ল। তাৰপিছতে এইফালে মানে আমাৰ টেপৰ পানী আহে ন, সেইকাৰণে সেয়া পানী দিয়ে ধুই লোৱা হ'ল আৰু মানে ধুই দিয়া হ'ল গৰুখিনি। আৰু ময়ো ধুৱাইছোঁ বাৰু, কিন্তু ভিডিঅ' কৰা নাই। আৰু এতিয়া যিহেতু গা ধুৱাই হ'ল, এতিয়া কৰা হ'ব লাও খা বেঙেনা খা, মানে চাটবাৰি মাৰিম। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু। হৈ গ'ল। আৰু এইফালে মই কোৱাৰ পিছত আকৌ পিতায়েও চাটবাৰি মাৰিলে। তাৰপিছতে বিহু বুলি জেতুকা লগালোঁ। 10-15 মিনিটমানহে লগাবলৈ পালোঁ, ভালকৈ ৰঙেই নধৰিলে। তেওঁ বাৰু ইমানখিনি সময়ত যথেষ্ট ধৰিছে। আৰু এইফালে মাহীহঁতৰ ঘৰলৈ গ'লোঁ, ভাইটিহঁতৰ লগত অকণ ধেমালি কৰিলোঁ আৰু সন্ধিয়া মানে ৰাতি ৰাইজৰ লগত হুঁচৰি গালোঁগৈ।